গুড মৰ্নিং এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল তছলিমাছ লাইফষ্টাইল। তো সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। তো সম্পূৰ্ণ চাই থাকিব আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনে লাগিল। তো চাই থাকক। আৰু এইটো হৈছে ৰাতিপুৱাৰ ভিউ, কাৰণ ৰাতিপুৱা মাক জীয়েক ওলাই গৈছিলোঁ অলপ ফুৰিবলৈ। তো ফুৰি আহি ঘৰ পাই গ'লোঁ। ঘৰ পোৱাৰ পিছত আম্মাই কি কৰিলে, ফাহিমাৰ তিনিচকীয়া বাহনখন ধুই দিলে। এই দেখিছেনে, ধুই দিছে পূৰা, আৰু বাৰাণ্ডাটো পূৰা পানী মাৰি দিছে, অলপ বালি বালি হৈ আছিলে। তো তাৰপিছতে তানিজা আহিলে, অহাৰ পিছতে ইয়াৰ ভিডিঅ' কৰি লৈছোঁ। যাইছেই তাই হাই বুলি কৈ আছে, আৰু ফাহিমা পূৰা খঙত আছে, তাইও আছে ন। তাৰপিছত আমি ৰেডি হৈ ল'লোঁ, গা পা ধুই ৰেডি হৈ এয়া ওলাই লৈছোঁ ৰঙাজান যাম বুলি। তো তানিছাৰ নানী ঘৰ এয়া চাইছেই, আমি গোটেইখিনি ওলাই লৈছোঁ। ওলাই লৈ টমটম দি গৈ আছোঁ, আৰু ঘৰৰ পৰা ওলাইছোঁহে। এয়া দেখিছে, বতৰটো ঠাণ্ডা ঠাণ্ডা আছিলে, ভাবিলোঁ ফুৰিবলৈ ভাল হ'ব, কিন্তু ৰ'দ উঠি গ'ল। কি কৰিম আৰু, ওলালোঁ যেতিয়া ওলালোৱেই, আৰু আহি পাই গ'লোঁ। এয়া চাইছেই, আধা ৰাস্তা পালোৱেই। তাৰপিছত অলপ কিবা কিবি কিনি ল'লোঁ, অলপ মিঠাই চিঠাই কিবা কিবি লৈ ল'লোঁ। আৰু ফাহিমাই এইটো লৈ খেলি আছে, আম্মায়ে খাই আছে ঠাণ্ডা পানী। আৰু এইফালে চাইছে, পূৰা ধুনীয়া ভিউ অলপ দেখুৱাই দিলোঁ আপোনালোকক। পূৰা ধান খেতি লগাই থৈ দিছে। তাৰপিছত গৈ পালোঁ, এয়া দেখিছেনে, মাহঁতৰ ঘৰ পাই তাৰপিছত এইফালে অলপ ভিডিঅ' কৰিলোঁ। পূৰা পাণ গছ এগাল লগাই থৈছে, সেইখিনি আপোনালোকক দেখুৱাই আছোঁ। এই চাইছে, তামোল গছত পূৰা পাণ গছ হৈ আছে। এই চাইছে, পূৰা বগাই গৈছে, আৰু বহুত ধুনীয়াকৈ হৈছে। আম্মাহঁতৰতো এতিয়া পাণ কিনিবই নালাগে, কাৰণ হালিমাহঁতৰ ঘৰৰ পৰাই অনা হয়, হালিমাৰ মাকৰ ঘৰৰ পৰা। আৰু এইটো চাইছে ন, এই মুখচিদুলক উঠাই দিছোঁ অলপ, নুঠে কৈ আছিলে। এইটো হালিমাৰ ভাইটি হয়। আৰু এইফালে চাওক, ফুল কেইজোপামান লগাই থৈছে, কাৰণ ফুলটো মোৰ প্ৰিয় বস্তু, সেইকাৰণে ফুলটোনো কেনেকৈ নেদেখুৱাওঁ, সেইকাৰণে ফুলখিনিও অলপ দেখুৱাই দিলোঁ আপোনালোকক। তাৰপিছত আমাৰ দুপৰীয়া খাবলৈ ইয়া যোগাৰ কৰা হৈ গ'ল। হোৱাৰ পিছত আমি এতিয়া খাবলৈ বহিছোঁ। চাহ পানী খালোঁ, সেইটো নেদেখুৱালোৱে, কাৰণ মোবাইলটো তানিছাই চাই আছিলে, সেইকাৰণে দেখুওৱা নহ'ল। আৰু এইফালে আমি খাই আছোঁ, তানিছাই হাই বুলি কৈ আছে। বনাইছিলে ডিম ফ্ৰাই বনাইছিলে, আৰু কচুৰ ঠাৰি বৰ বনাইছিলে, আৰু মাংস বনাইছিলে আলু দি, আৰু ঢেকীয়া শাক। চাইছেই, খালোঁ বলোঁ, তাৰপিছত জিৰণি লৈ গুচি আহিলোঁ। এইয়া চাইছে, গুচি আহিলোঁ। এতিয়া আধা ৰাস্তা পালোঁৱেই, এতিয়া বাজিছে 4:30। তো আমি এতিয়া ঘৰ গৈছোঁ। আৰু ৰ'দটো চাইছেনে কেনেকৈ চোকা হৈ ওলাই আছে, কিন্তু এতিয়ালৈকে ৰ'দ কমাই নাই। আৰু এইফালে তানিছাৰ মাকৰ অলপ স্কুটি চলোৱা দেখুৱাই দিলোঁ আপোনালোকক। তাইও নতুন ড্ৰাইভাৰ হয়, তো এতিয়া শিকি আছে পূৰা চলাবলৈ, তাৰে অলপ ভিডিঅ' কৰিলোঁ। তাইও কৈছিলে ভিডিঅ' কৰা, মানে কোনো বিলিভ নকৰে তাই চলাব পাৰে বুলি, সেইকাৰণে অলপ ভিডিঅ' কৰি ল'লোঁ। তাই পূৰা স্মাইল দি আছে। আৰু এইফালে আমি টমটম দি গৈ আছোঁ। আব্বাই মানে তানিছাৰ মাকক দিলে চলাবলৈ। তাৰপিছত এইফালে অলপ ভিউ দেখুৱাই দিছোঁ আপোনালোকক। চাওকচোন কিমান ধুনীয়া লাগিছে, গোটেই ধান খেতি হৈ আছে, দেখিয়ে কিবা এটা ভাল লাগি যায়, সেইকাৰণে আপোনালোকৰ আগতো শ্বেয়াৰ কৰি দিলোঁ। আৰু সকলোৱে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ নাচায়, আৰু ছাবস্ক্ৰাইবো নকৰে। তো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায়, তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবো কৰি দিব, আৰু নতুন নতুন ভিডিঅ' পাই থাকিব তেতিয়া। আৰু বন্ধুবৰ্গৰ লগতো বেছিকৈ শ্বেয়াৰ কৰিব। আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে চাই ভাল পায়, তেনেকুৱা কমেণ্ট কৰিব, তেতিয়া মই তেনেকুৱা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। তো এইফালে দুটামান ফটোও লগাই দিছিলোঁ, এইখিনি পিন্ধি কিন্তু সলাই দিছিলোঁ। এয়া চাইছে, এইটো নেক্সট ডে মৰ্ণিং হয়, পূৰা বৰষুণ ধুমুহা বতাহৰ মাজত মই এইফালে চাহ বনাই আছিলোঁ, কাৰণ এই বতৰত ঠাণ্ডা লাগি আছে ন, বতৰটো অলপ ঠাণ্ডা যিহেতু, সেইকাৰণে ভাবিছোঁ চাহ অলপ খাই লওঁ। তো এইফালে চাহ বনাই আছোঁ মই ধুনীয়াকৈ, অলপ আদা চাদা দি ধুনীয়াকৈ চাহটো বনাই লৈ আছোঁ। তো এইফালে চাহটো খাম। আম্মাই পূৰা বিচাৰি আছিলে, মানে মই ফাহিমাক লৈ অলপ চাফা কৰি দি আছিলোঁ, মানে মুখ চুখ ধুৱাই দি আছিলোঁ। তো এইফালে আম্মা ভাবিছে মই লৈ ক'ৰবাত গ'লোঁ নেকি এনেকুৱা ধুমুহা বতাহত। তাৰপিছত আম্মাই বিচাৰি আছে, পূৰা ভয় খাই গ'ল, ভাবিছে মই ক'ৰবাত ওলাই গ'লোঁ। সদায় ফুৰিবলৈ যাওঁ ন ৰাতিপুৱা, সেইকাৰণে ভাবিছে আজিও গ'লোঁ চাগে, কাৰণ মই এনেকুৱা বতৰত লৈ যাব পাৰি নেকি, আম্মাই মানে ভয় খালে। আৰু তাৰপিছতে আৰু মাংস অলপ লৈ আহিলোঁ, কাৰণ এনেকুৱা বতৰত মাংস খাবলৈ মজাই হ'ব, কাৰণ ঠাণ্ডা যিহেতু, গৰমতো খাবই নোৱাৰি। তো এইফালে আকৌ মই ভাজি কাটি লৈছিলোঁ, ভাজিখিনি এতিয়া বনাই ল'ম। এয়া দেখিছেনে, দাংবডি আলু
আৰু অলপ কেঁচা পিঁয়াজ এনেকৈ ওপৰত দি দিছোঁ। দি ধুনীয়াকৈ লৰাই লৈ অলপ হালধি গুড়ি, সোৱাদ অনুসৰি নিমখ দি এতিয়া ঢাকন লগাই ভাজি থাকিম। তাৰপিছত আকৌ সেইফালে মাংসৰ যোগাৰটো কৰিবলৈ আছেই ন, সেইখিনিও কৰিম। আৰু এনেকৈ ৰেচিপি বনাই খাবচোন, বহুত ভাল লাগে। মই আপোনালোকক দেখুৱাই আছোঁ কেনেকৈনো বনাওঁ মই মটনটো, এইটো চাব এতিয়া। আৰু আমাৰহঁতৰ ঘৰত পূৰা মিস্ত্ৰী লাগি আছে যে যোৱাই হোৱা নাই, সেইকাৰণে ভাবিছোঁ আবেলি যাম এপাক। তো সেইটো ভিডিঅ' কৰিম ভাবিছিলোঁ। ঘৰটো কেনেকুৱানো কি কৰিলে, ঘৰত ৰং কৰাই আছে আৰু এইফালে গেটটো বহাই আছে, তো তাৰে অলপ দেখুৱাম বুলি ভাবিছোঁ। যাম, যোৱাৰ পিছত মই ভিডিঅ' নিশ্চয় কৰি আপোনালোককো দেখুৱাম, কাৰণ সকলোখিনি দেখুৱাই থাকোঁ ন, এতিয়া এইটোনো কেনেকৈ নেদেখাওঁ। তো এইফালে চাইছে মই গোটেই যোগাৰ কৰি লৈছিলোঁ মাংসৰ কাৰণে। এইফালে মটনটো দি দিলোঁ, তাৰপিছত জলকীয়া গুড়িও দি দিলোঁ, জিৰা ধনিয়া গুড়া দি দিলোঁ, হালধি গুড়া দি দিলোঁ, পিঁয়াজো কাটি দিলোঁ। এনেকৈ পিঁয়াজ এনেকৈ দি পূৰা ধুনীয়াকৈ সানি লৈ তাৰপিছত বহুৱাই দিম। আৰু এইফালে গোটা গৰম মছলা অলপ দি দিলোঁ আৰু আদা নহৰু পেষ্টটো দি দিলোঁ। দিয়াৰ পিছত এতিয়া ভালকৈ একদম সানি ল'ম আৰু তেলটো দি দিম। দি এনেকৈ মই 4টামান চিটি উঠিবলৈ দিম, তাৰপিছত নমাই ল'ম। তো আজিৰ ভিডিঅ'টো কেনে পালে প্লিজ কমেণ্ট কৰি জনাব। এয়া গোটেই ধুনীয়াকৈ সানি লৈ আছোঁ, সানি তাৰপিছত মই গেছত বহুৱাই দিম। আৰু কেমেৰাটো এক হাতেৰে ধৰি ৰাখিছোঁ ন, সেইকাৰণে লৰি আছে পূৰা। তো এয়া সানা হৈ গ'ল। এতিয়া মই কুকাৰত ঢাকন লগাই লৈ বহাই দিম। তাৰপিছত এইটো চাইছে ভাজি, এইফালে তৰকাৰীটো হৈ গ'ল। এয়া আজিৰ ভিডিঅ'টো ইমানেই আছিলে। লগ পাম আন এটি মজাৰ ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে ভালেই থাকক, সুস্থ থাকক, বাই বাই।